আপোনালোক সকলোৱে গম পায় অসমত আনএমপ্লয়মেণ্টৰ সংখ্যা কমি থকা নাই, লাহে লাহে বাঢ়িবহে ধৰিছে। আমি যদি নিজে জবৰ কথা নেভাবি নিজে ৱেল ছেটেল হ'বলৈ যাওঁ, এনেকুৱা বহুত বিজনেছ আছে যি আমি কৰি নিজে স্বাৱলম্বী হ'ব পাৰোঁ। যিহেতু মই ভাবোঁ টকা ইনকম কৰিবলৈ আমাক স্কিলৰ প্ৰয়োজন, আৰু সেই স্কিলৰ যদি আপুনি এক্সপাৰ্ট হয় তেনেহ'লে আপোনাক টকা ঘটিবলৈ কোনেও ৰাখিব নোৱাৰে। হে এভৰিৱান, ৱেলকাম টু আৱাৰ আছাম স্ক্ৰীন চেনেল। সৰুকৈ শ্বেয়াৰ মাৰ্কেটৰ ওপৰত ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিছোঁ। শ্বেয়াৰ মাৰ্কেট যোৱা হয়, শ্বেয়াৰ মাৰ্কেট কিমান ৰিক্সি কিমান যোৱা হয় বাৰু জানো আহকচোন। আজিৰ পৰা যদি আপুনি 30-35 বছৰ আগতে উইপ্ৰ' কোম্পেনীত আপুনি যদি 100 টকা এটাও ইনভেষ্ট কৰিলে হয় তেনেহ'লে আজিৰ ডেটত আপোনাৰ 7 কোটি টকাৰো অধিক হ'ল হয়। আপোনাৰ 30-35 বছৰ আগতে যদি 100 টকাটো বেছি বুলি ভাবিছে, আপুনি যদি 10 টকা এটাও ইনভেষ্ট কৰিলে হয় তেনেহ'লে আপোনাৰ ওচৰত আজিৰ ডেটত 7 লাখ টকা থাকিলে হয়। চাওক, শ্বেয়াৰ মাৰ্কেটৰ অকল উইপ্ৰ' কোম্পেনী বুলিয়ে নহয়, এনেকুৱা হাজাৰটা কোম্পেনী আছে, MRF হওক, ইনফ'চিছ হওক, জকি হওক, এনেকুৱা বহুত কেইটা আছে। আপুনি যদি পইচা ইনভেষ্ট কৰি থ'লেহেঁতেন আজিৰ ডেটত আপুনি ভয়ংকৰ এটা ৰিটাৰ্ণ পালে হয়। চাওক, আমি সাধাৰণতে কওঁ টকা থকা মানুহৰহে টকা হয় আৰু দুখীয়াবোৰো দুখীয়া হৈ হৈ গৈ আছে। আচলতে মই ভাবোঁ টকা থকা মানুহে জানে টকা কেনেকৈ স্মাৰ্টলি ইনভেষ্টিং কৰিব লাগে। শ্বেয়াৰ মাৰ্কেট যি বহুতে নাম ক'লেই ভয় খায়, কাৰণ মেক্সিমাম বৰ লষ্টহে হৈছে। 90% মানুহে লষ্ট কৰে শ্বেয়াৰ মাৰ্কেটত আৰু 10% মানুহে প্ৰফিট পায়। কোনবিলাকে বাৰু? চাওক, যিহেতু সকলোৱে যোৱা বুলিয়ে ভাবে, যদি আপুনি এইখন মাৰ্কেটৰ ওপৰত আপোনাৰ নলেজ নাই তেনেহ'লে আপোনাৰ বাবে এইটো যোৱা। আপুনি যদি ফাণ্ডামেণ্টেল এনালাইচিছ বা টেকনিকেল এনালাইচিছ হওক যদি কৰি আপুনি ইনভেষ্টিং কৰিলে হয় তেনেহ'লে চাগে আপোনাৰ বাবে এইটো যোৱা নহ'লে হয়। এইটোত আপুনি বিজনেছ কৰিছে আৰু বিজনেছততো লাভ লোকচান থাকেই। এইখিনিতে কথা এটা ক'ব খুজিছোঁ, ইনভেষ্টিং আৰু ট্ৰেডিং দুইটা কিন্তু বেলেগ বেলেগ হয়। শ্বেয়াৰ মাৰ্কেটত ট্ৰেডিংটোত এটা বিজনেছ বুলি ক'ব পাৰি। ট্ৰেডিঙত বহুত ভাগ আছে, আপোনাৰ ধৰক ইণ্ট্ৰাডে হওক, ছুইং ট্ৰেডিং হওক, অপশ্যন ট্ৰেডিং হওক, বহুত আছে। এইসমূহ বাৰু বেলেগ এটা ভিডিঅ'ত বেলেগ এদিন বুজিবলৈ চাম। চাওক, ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হয়, আপোনালোকে স্কিপ নকৰি শেষলৈকে চাবচোন। শ্বেয়াৰ মাৰ্কেটত ৰিটাৰ্ণৰ অপৰচুনিটি মেক্সিমাম ডেভেলপ দেশতে লৈ আছে। মানে আপুনি ডেভেলপ দেশ বুলি ক'লে USA যদি হয় 55% লোকে ইনভেষ্টিং কৰিছে শ্বেয়াৰ মাৰ্কেটত, আৰু যদি UKত চাবলৈ যাওঁ 33%। কিন্তু আচৰিত হ'ব, আমাৰ ইণ্ডিয়াত 1-2%। এতিয়া লাহে লাহে মানুহৰ ইণ্টাৰেষ্ট বাঢ়িছে, ইনভেষ্টিং কৰি আপোনাৰ 3% লোকে ক'ব পাৰি আপোনাৰ ইনভেষ্ট কৰিছে বুলি। কিন্তু অসমত বহুতেই কম আপোনাৰ। আচলতে সকলোৰে ইনভেষ্টিঙৰ টাইপবিলাক বেলেগ বেলেগ হয়, আৰু এজ ফেক্টৰ লৈও ইনভেষ্টিঙৰ টাইপবোৰ বেলেগ বেলেগ হয়। আপুনি যদি FD, RD, PF এইসমূহত ইনভেষ্ট কৰিছে তেনেহ'লে আপুনি ৰিস্ক ফ্ৰী হয়, আপুনি কৰিব পাৰে, আৰু সেই হিচাপে আপোনাৰ লেছ ৰিটাৰ্ণো আহে। আৰু আপুনি যদি গ'ল্ড প্ৰপাৰ্টিত কৰিছে, এইটো অকণমান যদি ল'বলৈ যায় আপোনাৰ এক্সপেঞ্চিভ হয়, আৰু টাইম কনজিউমিংটো ঠিকে থাকে মোটামুটি। আৰু বহুতে মিউচুৱেল ফাণ্ডতো কৰে। মিউচুৱেল ফাণ্ড বুলি ক'লে আপোনাৰ তাৰ ৰিটাৰ্ণটো আপুনি এটা এভাৰেজ ৰিটাৰ্ণে পায়, আৰু ৰিস্কটো আপোনাৰ লেছ ৰিস্ক হয়। যিহেতু মিউচুৱেল ফাণ্ডত এক্সপাৰ্টে লয়, সেয়াও আপোনাৰ পইচা ষ্টকত, বণ্ডছ এনেকুৱাতে লগোৱা হয়। কিন্তু শ্বেয়াৰ মাৰ্কেট ৰিস্ক আছে, সঁচা কথা, কিন্তু সেই হিচাপে আপুনি হায়াৰ ৰিটাৰ্ণো পাব। চাওক, ৰিস্ক বুলি ক'লে ৰিস্ক ক'ত নাই? গোটেই জীৱনটোৱে মানুহৰ ৰিস্ক হয়। আমিতো এটা পল ৰিস্কতেইতো জীয়াই আছোঁ। যিয়েই নহওক, যিহেতু ৰিটাৰ্ণটো ভাল, আপুনি এবাৰ ৰিস্ক লৈ চাব পাৰে। কিন্তু কেনেকুৱা পইচা আপুনি ৰিস্ক ল'ব? যিটো পইচা আপোনাৰ গ'লেও আপোনাৰ গাত নালাগে। আপুনি ধৰক ডে টু ডে লাইফত আপুনি যিখিনি এক্সপেঞ্চ কৰে, ধৰক আপোনাৰ সেইটো বস্তু গুচি গ'লেও আপোনাৰ গাত নালাগে। ঠিক তেনেকুৱা পইচা আপুনি এবাৰ লগাই আপুনি নিজকে নিজে এবাৰ চাব পাৰে। আচলতে সকলোৰে ইণ্টাৰেষ্টবিলাক বেলেগ বেলেগ হয়, কিন্তু শ্বেয়াৰ মাৰ্কেটত আপুনি ইণ্টাৰেষ্টৰ অবিহনে কিন্তু আগ নেবাঢ়িব। ইণ্টাৰেষ্ট থাকিলেহে আপুনি কেনেকৈ ইনভেষ্ট কৰিব আপুনি নলেজ ল'বলৈ চাব। ইণ্টাৰেষ্ট বুলি ক'বলৈ গ'লে শেষত মোৰ পৰিচয়টো দিব খুজিছোঁ। অভিয়াছলি ময়ো এইখন মাৰ্কেটৰ ওপৰত মোৰ ইণ্টাৰেষ্ট আছিলে, সেইকাৰণে মই আহিছোঁ। মই ক'ব খুজিছোঁ, মই একদম সাধাৰণ ঘৰৰ এটা সাধাৰণ ল'ৰা হয়। মই বৰ্তমান ফুল টাইম ট্ৰেডাৰ হিচাপে কৰ্মৰত হয়। মই আচলতে সাধাৰণ মানে এইটোৱে ক'ব খুজিছোঁ, মই কোনো কমাৰ্চ বেকগ্ৰাউণ্ডৰ নাছিলোঁ, না মোৰ ফেমিলি কোনোবা কমাৰ্চ বা ফাইনেন্স বেকগ্ৰাউণ্ডৰ হয়। মই কোনো ফাইনেন্সিয়েল এডভাইজৰো নহয়। মই ইউটিউবত যিসমূহ ভিডিঅ' আপলোড কৰিম সকলো এডুকেশ্যন পাৰপছত হ'ব। আপোনালোক যদি ইণ্টাৰেষ্টেড হয় বা ভিডিঅ'সমূহ যদি চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'বচোন। তেনেহ'লে আকৌ লগ পাম নেক্সট টাইম নেক্সট ভিডিঅ'ত। টিল দেন